feels left alone in a group বা ক'ব গ'লে গ্ৰুপ এটাত অকলশৰীয়া অনুভৱ কৰা। এই কথাৰ উত্তৰ দিয়াৰ আগতে মই আপোনালোকক অনুগ্ৰহ কৰিম যে আপোনালোকে কেই ষ্টেপ পিছত যাওক আৰু ভাবক যে এই গ্ৰুপটো আপোনালোকে জইন হৈছিলে কিয়। আৰু মই সেই ছ'চিয়েল মিডিয়াৰ কোনো গ্ৰুপৰ কথা কোৱা নাই, একচুৱেল মানুহৰ যি চাৰ্কলত, মই সেই চাৰ্কলৰ কথা কৈছোঁ। ঠিক আছে, তো আপোনালোকে কেই ষ্টেপ পিছত যাই কেনে চাওক যে আপোনালোকে এই গ্ৰুপ তো কেই ষ্টেপমান পিছত যাই চাওক যে আপোনালোকে এই গ্ৰুপটো কিয় জইন হৈছিলে। আৰু ছ'চিয়েল মিডিয়া গ্ৰুপ নহয়, যোনটো একচুৱেল মানুহৰ গ্ৰুপ, যাৰ লগত আপুনি হেং আউট কৰে, ঘূৰে ফুৰে, সেই কৰে। তো এই গ্ৰুপটোৰ কোৰ প্ৰিন্সিপল কি আছিল? জাষ্ট টাইম পাছ আছিল নে কিবা এটা একচুৱেল প্ৰিন্সিপল আছিল, যে এটা কমন উদ্দেশ্য আছিল যে আমি এইটো কাৰণে এই গ্ৰুপটো বনোৱা গৈছে। লাইক কিছুমান গ্ৰুপ আছে, আপুনি ধৰক যিয়ে স্মকিঙৰ কাৰণে, স্মক কৰোঁতে কৰোঁতে এটা দোকানতে স্মক কৰোঁতে সেনেকৈ গ্ৰুপ বনি যায়, বা এনেকুৱা এটা গ্ৰুপ ধৰক য'ত কোনো এটা কলেজ বা স্কুলৰ চবতকৈ ফেমাছ ল'ৰাবিলাক বা ফেমাছ ছোৱালীবিলাক থাকে। তো তেনেধৰণৰ এটা গ্ৰুপ, আপুনি সেই গ্ৰুপটোত জইন হৈছিলে কিয়? আপুনি সেই গ্ৰুপটোত জইন হ'ব বিচাৰিছিলে কিয়? আপোনাৰ কি ইচ্ছা আছিল সেই গ্ৰুপটোত জইন হোৱাৰ? ঠিক আছে, তো যেতিয়া আপুনি এই প্ৰশ্নৰ উত্তৰটো অনেষ্টলি নিজকে দিব আৰু এই প্ৰশ্নৰ উত্তৰটো আপুনি বিচাৰি পাব, তেতিয়াহ'লে আপুনি লাহে লাহে ৰিয়েলাইজ কৰা ষ্টাৰ্ট কৰিব যে কিয় আপুনি অকলশৰীয়া অনুভৱ কৰে এই গ্ৰুপটোত। মেবি আপোনাৰ যি প্ৰিন্সিপল, সেই প্ৰিন্সিপলটো এই গ্ৰুপৰ প্ৰিন্সিপলৰ লগত নিমিলে। আপুনি কিবা কম্প্ৰমাইজ কৰি, এডজাষ্ট কৰি, কিবা কৰি কেনে আপুনি এই গ্ৰুপত জইনটো হৈ গ'ল, কিন্তু এতিয়া আপুনি ইম'চনেলি আৰু মেণ্টেলি এই গ্ৰুপৰ লগত জইন হ'ব পৰা নাই। কিয়? কাৰণ আপুনি যি আপোনাৰ নিজস্বতা, সেই নিজস্বতাটোক ত্যাগ কৰি কেনে কিবা এটা কাৰণত, যিকোনো কাৰণ হ'ব পাৰে, আপুনি কুল দেখিবৰ কাৰণে হ'ব পাৰে, বা কাৰোবাক আপোনাৰ গ্ৰুপটোৰ কাৰোবাক আপুনি কোনোবা আপোনাৰ লগত ভাল ফ্ৰেণ্ড সেনেধৰণৰ হ'ব পাৰে। তো যিকোনো কাৰণত আপুনি সেই গ্ৰুপটোত জইন হৈ গ'ল, কিন্তু এতিয়া সেই আপুনি গ্ৰুপটোৰ লগত মিলিব পৰা নাই। তো সেইকাৰণে আপুনি অকলশৰীয়া অনুভৱ কৰি আছে। এইটো এটা কাৰণ হ'ব পাৰে। ঠিক আছে, আৰু এটা কাৰণ হ'ব পাৰে যে হয়তো আপোনাৰ কিবা এটা এনে বিহেভিয়াৰ যোনটো গ্ৰুপটোৰ বাকীকেইটা মানুহে পচন্দ নকৰে। অ'কে, জাষ্ট লাইক ধৰক আপুনি কৈ ভাল পায়, আপুনি মাত্ৰ কৈ থাকে, আপুনি কাৰো কথা নুশুনে। সেইটো এটা বহুত ডাঙৰ এটা ডিফেক্ট থাকে। ডিফেক্ট বুলি নকওঁ মই, বহুত এটা কাৰণ থাকে বহুত ভাল ভাল মানুহৰ ফ্ৰেণ্ডশ্বিপ হওক বা তেনে কোনো এটা ৰিলেশ্যন সেনেকুৱা ভগাৰ। তো আপুনি ধৰক অকল কৈ থাকে, আপুনি কাৰো কথা নুশুনে। কোনোবাই যদি কিবা ক'ব খোজে, তেনেহ'লে আপুনি তেওঁৰ কথা নুশুনে, আপুনি নিজৰটো কৈ থাকে। তো তেনেকৈ যদি থাকে, তো এটা সময়ত যাই কেনে কি হ'ব, তেওঁলোকে আপোনাৰ কথা নুশুনাই হৈ যাব। আপোনাৰ কথা তেওঁলোকে গুৰুত্ব নিদিয়া হৈ যাব। তেওঁলোকে নিজৰ নিজৰ মাজতে কথা পাতি থাকিব। তো তেনে ক্ষেত্ৰত আপুনি অকলশৰীয়া হেন ফিল কৰিব পাৰে। কিন্তু এইটোতো এটা কথা ধ্যান ৰাখিব লগা যে ভুলটো এক প্ৰকাৰ আপোনাৰে হয়। আপুনি যদিও গ্ৰুপটোত গৈছে, বাট আপুনি এক কৰি আছে অকলশৰীয়া হিচাপে। আপুনি আৰম্ভণিৰ পৰা এনেধৰণে এক কৰি আছে যেন গ্ৰুপটোত অকল ময়ে আছোঁ আৰু কোনো নাই, গতিকে অকল ময়ে কথা ক'ব লাগে আৰু কোনো ক'ব নালাগে, কাৰো কথা নুশুনো। সেইটো কেতিয়াবা ইণ্টেনশ্যনেলি হয়, আপুনি হয়তো আনইণ্টেনশ্যনেলি কৰি আছিল, বাট কৰি আছিলে। তো গ্ৰুপটোক যদি এনেধৰণৰ কিবা এটা হয়, আপুনি গ্ৰুপটোক সোধক যে কি হ'ল, কেনেকুৱা কি। তো যদি গ্ৰুপটো একচুৱেলি আপোনাক বিচাৰে আৰু আপুনি যদি এই গ্ৰুপটোৰ বাবে এটা ইম্পৰ্টেণ্ট মেম্বাৰ হয়, তেনেহ'লে তেওঁলোকে নিশ্চয় আপোনাক ক'ব যে কি প্ৰব্লেম হৈছে। বা প্ৰথমটোৰ নিচিনা, যদি আপোনাৰ প্ৰিন্সিপালে নিমিলে, আপুনি গম পাই আছে যে এইটো গ্ৰুপৰ প্ৰিন্সিপালৰ লগতে মোৰ প্ৰিন্সিপাল নিমিলে, এইটো গ্ৰুপৰ লগত এডজাষ্ট কৰিব যাওঁতে হয়তো মই নিজৰ ভেলিউজ কম্প্ৰমাইজ কৰিব লাগিব বা চেঞ্জ কৰিব লাগিব, তো বেটাৰ হয় আপুনি সেই গ্ৰুপটো এৰি আহক। ঠিক আছে, তো যেনে ধৰক স্মকিং
নকৰা মানুহে যদি স্মকিঙৰ এটা গ্ৰুপত যায় তেনেহ'লে সি কিমান দিন থাকিব পাৰিব? সি নাথাকে। সি মানে সি থাকিব নোৱাৰিব বেছি দিন। তো সি ওলাই অহাই ভাল তাতে বেকাৰ থকাতছে। সেই বুলি এইটো কোৱা নাই যে সেই গ্ৰুপটোক সি গালি পাৰক কিবা পাৰক সেই গ্ৰুপটো বেয়া, সেইটো গ্ৰুপটো বেয়া নহয়, জাষ্ট নট পাৰফেক্ট ফৰ দিছ পাৰ্চন। ঠিক আছে, এতিয়া আপোনাৰ কাৰণে কোনটো পাৰফেক্ট গ্ৰুপ আপুনি নিজৰ প্ৰিন্সিপালটো চাওক আৰু সেই গ্ৰুপৰ প্ৰিন্সিপালটো চাওক। যদি গ্ৰুপৰ প্ৰিন্সিপাল আৰু আপোনাৰ প্ৰিন্সিপাল মিলি আছে তেনেহ'লে অফক'ৰ্ছ আপুনি গ্ৰুপত যাওক। গ্ৰুপ লাগে মানুহক, মানুহ সামাজিক প্ৰাণী হয়। য়েছ, মানুহ সামাজিক প্ৰাণী। তো গ্ৰুপ এটা সকলোৱে বিচাৰে, কিন্তু গ্ৰুপটো সঠিকভাৱে বিচৰাটো, এটা সঠিক গ্ৰুপ নিজৰ কাৰণে বিচৰাটো এটা বহুত ডাঙৰ এটা দায়িত্ব। কাৰণ এটা ভাল গ্ৰুপে আপোনাক বহুত ওপৰত লৈ যাব পাৰে, আৰু যদি সেই গ্ৰুপটো বেয়া থাকে, গ্ৰুপটো যদি আপোনাৰ লগত নিমিলে, তেনেহ'লে হয়তো আপুনি বহুত তলত নামি আহিব পাৰে। তো গ্ৰুপ এটাৰ ওপৰত মানুহ আৰু মানুহ এজনৰ ওপৰত গ্ৰুপ এটা বহুত ক্ষেত্ৰত আৰু বহুত ধৰণে নিৰ্ভৰ কৰে। তো য়েছ, তো ভিডিঅ'টো কনক্লুজন এনেকৈ কৰিম যে যদি আপুনি গ্ৰুপটোত একচেপ্ট হ'ব বিচাৰে আৰু একচেপ্ট হ'বৰ কাৰণে নিজকে কম্প্ৰমাইজ কৰি আছে, তেনেহ'লে নকৰিব। ঠিক আছে, আপোনাৰ ক'ৰ ভেলু যি, ক'ৰ বিলিফ যি হয়, আপুনি সেইটোত থাকক। আপুনি সেইটো নিচিনা এটা গ্ৰুপ পাই যাব। জগতত মানুহৰ অভাৱ নাই, সঁচা কথা ক'ব গ'লে। তা আপুনি কিবা নহয় কিবা ধৰণে তেনে এটা গ্ৰুপ পাই যাব। এতিয়া আপুনি কম্প্ৰমাইজ কৰা নাই, আপুনি যাওক গ্ৰুপত, আৰু গ্ৰুপত যাই কেনে আপুনি যেন অকলশৰীয়া হিচাপে বিহেভ নকৰে। আপুনি যেন গ্ৰুপৰ মেম্বাৰ হয় আৰু নিজক যিমান এই গ্ৰুপটোত গুৰুত্ব দিয়ে, সকলোকে যেন তেনেধৰণে গুৰুত্ব দিয়ে। তো অৰ্থাৎ যি সামাজিক এটা নিয়ম আছে, মানুহে যি এটা সামাজিক নিয়ম মানি চলে, সেই সামাজিক নিয়মটো যেন আপুনি মানি চলে এই গ্ৰুপটোত থাকিবৰ কাৰণে। আৰু য়েছ, মই ইয়াতে অকল গ্ৰুপৰ কথা কৈছোঁ। একচুৱেলি অকল গ্ৰুপ বুলি নহয়, ওচৰ চুবুৰীয়াৰ লগতো আমি যেনেধৰণে থাকোঁ, সেইটো বস্তু আপুনি ইয়াৰ লগত ৰিলেট কৰি চাব পাৰে। তো আই হোপ কিছু হেল্প হৈছে আপোনাৰ এইটো ভিডিঅ'ৰ দ্বাৰা। আপুনি হয়তো বুজিব পাৰিছে যে আপুনি যি অকলশৰীয়া অনুভৱ কৰি আছে গ্ৰুপ এটাত, সেইটো কি কাৰণে কৰি আছে। হয়তো গ্ৰুপটো কি হয়, গ্ৰুপটোৰ যি প্ৰিন্সিপাল, সেইটো আপোনাৰ প্ৰিন্সিপালৰ লগত নিমিলে। তো দ্য গ্ৰুপ ৱাজ ফাৰ্ষ্ট ডিফাৰেণ্ট ফ্ৰম ইউ, অৰ আপোনাৰ কিছু বিহেভিয়াৰ হয়তো কি বুলি কয়, সেই গ্ৰুপটোৰ লগত নিমিলে বা অসামাজিক টাইপ, লাইক আপুনি নিজকে বেছি গুৰুত্ব দিয়ে তেনেধৰণৰ। তো তেনেধৰণৰ যদি কিবা আছে, প্লিজ চেঞ্জ কৰক। ঠিক আছে, এইটো অকল এই গ্ৰুপৰ ক্ষেত্ৰত নহয়, এইটো সকলো ক্ষেত্ৰতে খাটে। সকলো ধৰণৰ যিকোনো আপুনি য'তে নাযাওক, য'তে প্ৰতিষ্ঠানত বা য'তে অনুষ্ঠানত য'তে নাযাওক, এইটো কাম আহিব। ঠিক আছে, যদি এইটো বিহেভিয়াৰটো থাকে আপুনি চেঞ্জ নকৰে, তেনেহ'লে ই আপোনাক হয়তো কেতিয়াবা বিপদতো পেলাব পাৰে। তো য়েছ, সেইটো চেঞ্জ কৰাৰ ট্ৰাই কৰক, কিন্তু চেঞ্জ কৰোঁতে আৰু এনে নকৰিব যে আপুনি নিজৰে ভেলুটো চেঞ্জ কৰি দিল। তো এইটো আৰু সেই আগৰ নিচিনা কম্প্ৰমাইজ হৈ গ'ল। তো য়েছ, ট্ৰাই কৰক। আৰু যদি আৰু কিবা আছে যদি কথা পাতক গ্ৰুপটোৰ লগত। আফটাৰ অল গ্ৰুপ হয়, ফ্ৰেণ্ডছ হয় নাই, ভালকৈ কথা পাতিব লাগে। তো য়েছ, এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ। নমস্কাৰ।